নমস্কাৰ দৰ্শকসকল, মনময়ূৰীজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে বছৰটোৰ দ্বিতীয়টো ভিডিঅ' আৰু আমি ওলাইছোঁ এটা ফেমিলি আউটিঙত। আমি গৈ আছোঁ শিলপুখুৰীৰ পৰা নুনমাটিলৈ। নুনমাটিত থাকে আমাৰ দাদাহঁত, দাদা বৌ আৰু ভতিজা থাকে হাজবেণ্ডৰ ফালৰ। তো আমি তালৈকে গৈ এয়া আহি পালোহি। আমি ইয়াতে আহি এয়া জোৰণী আৰু জোৰণী ককায়েক চিম্বা তাহাঁতি লগ হৈ পেলাই ৰেডি হৈ আছে, খেলিব লাগিছে দুয়োটাই। আৰু এয়া আমি গোটেইখিনি ওলাই আহিছোঁ, বৌ চিম্বা মই জোৰণী হাজবেণ্ড আৰু দাদাই গাড়ী চলাব। তো আমি এয়া গৈ আছোঁ নুনমাটিৰ পৰা, আৰু নুনমাটিৰ পৰা আমি ওলাইছোঁ আজি গুৱাহাটীৰে চন্দ্ৰপুৰলৈ। চন্দ্ৰপুৰৰ পৰা অকণমান আগলৈ গৈ পেলাই এটা পিকনিক স্পট আছে, ধুনীয়া ঠাই এখন, এথনিক ভিলেজলৈ যাম। তো সেই গাঁওখনৰ নাম হৈছে ঠাকুৰকুছি, আৰু সেই গাঁওখনৰে আমি যিখিনি ঠাইলৈ গৈ আছোঁ সেই ঠাইখিনিৰ নাম হৈছে খামৰেংগা। আৰু ঠাকুৰকুছি বুলি যিখন গাঁৱৰ কথা ক'লোঁ সেইখন এখন ট্ৰাইবেল এথনিক ভিলেজ হয়। আৰু তাতে বহুত পিকনিক স্পট আছে য'ত গৈ পেলাই আপোনালোকে পিকনিক খাব পাৰে বা আপোনালোকে এটা ধুনীয়া ডে স্পেণ্ড কৰিব পাৰে নেচাৰেল এনভাইৰনমেণ্টত। তো আমি গৈ আছোঁ আৰু তালৈ যোৱা ৰাস্তাটো খুবেই ধুনীয়া। আপোনালোকে ৰাস্তাৰ ভিউটো চাই যাওক, ভাল পাব চাই পেলাই। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠাইখিনি পোৱালৈকে, আৰু কেনেকুৱা লাগিলে কি হ'ল আটাইখিনি গম পাব আপোনালোকে। আৰু এইখিনিতে আপোনালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ বা পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব। তেতিয়াহ'লে ব'লক আপোনালোকে মোৰ লগত ঠাকুৰকুছিলৈ, আৰু ঠাকুৰকুছিলৈ যাওঁতে ৰাস্তাৰ যিটো ভিউ সেইটো লগতে এনজয় কৰি যাওক। আচলতে এই ঠাইখিনিলৈ বহুত আগতেও আহিছে আৰু প্ৰায়ে চানডে তালৈ তেওঁলোক গৈ থাকে। তেওঁলোকে কোৱা মতে ঠাইখিনি খুবেই ধুনীয়া, আৰু গুৱাহাটী যান জঁটৰ মাজৰ পৰা এনেকুৱা নিৰিবিলি ঠাইত সময় কটাবলৈ আচলতে সকলোৱে ভাল পায়। তো আপোনালোকে যদি গুৱাহাটীৰে হয় বা গুৱাহাটীৰ বাহিৰৰ অন্য ঠাইৰো হয়, আপোনালোকে এই ঠাইখিনিলৈ আহিব পাৰে। আৰু আমি তালৈ পিকনিক বা আউটিঙত আহিছোঁ যদিও আমি কোনো খোৱা বস্তু যা যোগাৰ কৰি লৈ অহা নাই, কিয়নো বহুতে কৈছে বোলে তাতে খোৱা বস্তু আপোনালোকৰ ম'ম' ষ্টল, এনেকুৱা সৰু সৰু ষ্টল কিছুমান আছে। আহি থকা ৰাস্তাত আমাক বিভিন্ন কথা কৈ পেলাই চিম্বাই এণ্টাৰটেইন কৰি আহিছে। তো তাকে শুনি পেলাই গৈ আছে। বৰ বেছি দূৰ নহয়, আপোনালোকৰ 1-1.5 ঘণ্টামানৰ বাট আমি গৈ পামেই। মানে ভৰি পৰ্যন্ত আৰু এইটো পজিশ্যন আছে। খামৰেংগা হৈছে বিলখন, পানী খাইটি, পানী খাইটি নামটো সেই জেগাটোৰ পানী খাইটিখন পাণবাৰী, এইটো পানী খাইটি, ঠাকুৰকুছি বহুত আছে আৰু পানী খাইটিত এইটো ঠাকুৰকুছি পাৰ্ক। এয়া আমি আহি ঠাকুৰকুছি গাঁৱলৈ সোমোৱা ৰাস্তাটো পালোহি। ইয়াৰ পৰাই ঠাকুৰকুছি গাঁৱৰ আৰম্ভ হৈছে, আৰু এইখিনিৰ পৰাই আমি এই ধুনীয়া গাঁওখনৰ ধুনীয়া দৃশ্য উপভোগ কৰি গৈ থাকিম। আৰু আমি যিখিনিলৈ যাম, বহুতে কোৱা মতে সেয়া অলপ আগলৈ যাব লাগিব, কাৰণ তাতে দোকান পোহাৰসমূহ এভেইলেবল হয়, খোৱা বস্তু আদি তাতে পোৱা যায়। আৰু সেই ঠাইখিনিও যথেষ্ট মনোমোহা, আৰু তাতে পাহাৰ চাহাৰ গৈ পেলাই ওচৰত পামগৈ আৰু বিলো আছে তাতে, মানে ব'টিং কৰিব পৰা ব্যৱস্থাও আছে। ব'টিং মানে তাতে নাৱেৰে পাৰ কৰাই দিয়ে, ইপাৰ সিপাৰ কৰে, এনেকুৱা মানে সেইখিনিত বেছি এনজয় কৰিব পৰা যায়। তাতে ৰেষ্টুৰেণ্ট আছে, তো খোৱা বোৱা বা অন্য কোনো অসুবিধা নহয়। তো আমি সেইখিনি ঠাইলৈকে গৈ আছোঁ, কিন্তু আপোনালোকে ইয়াৰ অলপো মানে মিছ কৰিব নোৱাৰে, চবফালেই ধুনীয়া। মানে ইয়াত সমন্বয় আৰু পাহাৰ, পথাৰ, বিল, ধুনীয়া গছ গছনি, সকলোখিনি মিলি মানে এখন আদৰ্শ গাঁও বুলি ক'ব পাৰে। আহক চাই যাওক, এয়া চাওক পাহাৰ, পথাৰ।
অলপ হিল স্পটটোত আহি ইয়াত দেখিছে সন্মুখত এখন বিল এনেকৈ তললৈ এভাগতে নামিব পৰা ষ্টল আছে এয়া ষ্টল কিছুমান আছে আমি ইয়াতে খাব পাৰিম আহি পালোঁ ধুনীয়া বেকগ্ৰাউণ্ড আছে এয়া পিছফালৰ পৰিৱেশ এয়া বৌয়ে দুইটা পোৱালিকে চম্ভালি আছে আৰু চিম্বাৰটো এয়া চিনাকি আৰু ইয়াৰ চবৰ লগত এটা ফ্ৰেণ্ডশ্বিপ তো এয়াই চাই যাওক পিছৰখিনি এইফালে বটিং হৈ আছে আনপেক হৈ আছে চাওঁ এই টুপিটো লাগিব নিব টুপিটো লাগিব নি ইহঁতে চেছ কৰিলে আৰু আনিলো লৈ আনা শুনিছা সেইটো লৈ আনিবা এই টুপিটো লৈ আনিবা বতাহ আছে এই টুপিটো লৈ আনিবা অলপ বতাহ আছে চশমা সজনা এইটো চোৱা দেখিছেনে নাই মানুহ কি লাগে এনেও নকয় এইটো বাৰু তথাপিও এয়া আমাৰ খোৱা পৰ্ব আৰম্ভ হৈছে প্ৰথমে এয়া ম'মৰ পৰা আৰম্ভ কৰিছোঁ আমি এয়া ম'ম' খাবলৈ লৈছোঁ তেতিয়াহ'লে আমি খোৱা ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক এয়া আমাৰ পিকনিক স্পেচিয়েল চাহ আৰু লগত আছে বইল এগ যাৰ অবিহনে আমাৰ পিকনিক আধৰুৱা হৈ যাব এয়া খাই মেলি এতিয়া বৌ আৰু মই অলপ ফুৰি আহোঁ কাষৰ ঠাইখিনি চাই আহোঁ আৰু আপোনালোকে মোৰ লগত চাই থাকক এয়া কাষতে আছে এখন ৰেষ্টুৰেণ্ট আৰু ইয়াতে বহুত মানুহ গোট খাই আছে যিহেতু আজি ছানডে হয় আৰু 2 তাৰিখ হয় তো সেইকাৰণে বহুত ঠাইৰ পৰা মানুহ আহি আছে এনেই বোলে ইয়াতে ফ্ৰী হৈয়ে থাকে ইমান মানুহৰ ভিৰ নাথাকে কিন্তু আজি ছানডে আৰু মানে বছৰৰ আৰম্ভণি হোৱা হেতুকে বহুত মানুহ ইয়াতে পিকনিক খাবলৈ আহিছে আৰু এই কাষতে এইখন বিল আছে তাৰ ওপৰত পাহাৰ আৰু শিল আছে আমি আটাইখিনি চাম আহক মোৰ লগত আপোনালোকেও চাই থাকক ইয়াৰ স্থানীয় লোকসকলে ঠাইখিনি বহুত পৰিপাটি কৰি ৰাখিছে আৰু ধুনীয়াকৈ গছ ৰোপণ কৰি থৈছে আৰু তেওঁলোকৰ বহুত ষ্ট্ৰিক্ট নিয়মো আছে ইয়াতে লেতেৰা পেতেৰা কৰিব নোৱাৰে এয়া এজোপা বগৰী গছ তলতে বগৰী লাগি আছে দুটামান ছিঙিবলৈ চেষ্টা কৰোঁ তাৰোপৰি ৰাতি 9 বজাৰ পাছত ইয়াত মানে অচিনাকি লোকৰ প্ৰৱেশো মানা আছে আৰু এইফালে আগলৈ গ'লে আপোনালোকৰ হাজংবুৰী বুলি হয়তো এডোখৰ ঠাই পায় সেয়া হয়তো আগলৈ হ'ব আৰু এইফালে এনেকৈ দেখিছেনে শিল আছে এইখিনিতে এই শিলৰ ওচৰতে বহি পেলাই পিকনিক খাবলৈও বেছি ভাল কিন্তু কি হয় এইখিনিত বহিলে নিজে যদি বস্তু লৈ অনা হয় খোৱা বস্তু ৰান্ধি মেলি খাব পাৰিলে ভাল হয় কিন্তু আমি যিখিনি ঠাইত বহিছোঁ সেই ঠাইখিনিত দোকানবোৰ থকাৰ কাৰণে আৰু যিহেতু আমি একো খোৱা বস্তু লৈ অনা নাই সেইকাৰণে সেইখিনি ঠাই আমাৰ কাৰণে প্ৰিফাৰেবল আছিলে কিন্তু ইয়াতে মানুহখিনিয়ে বেছি এনজয় কৰি আছে ইয়াতে কোনোবাইতো কিবা ৰিচেপশ্যনো দি আছে ইয়াতে আৰু বাকী মানুহবিলাকে ইয়াতে ৰান্ধি মেলি ধুনীয়াকৈ এনজয় কৰি আছে এয়া চাওক চবেই ফটোশ্বুট কৰি আছে ওপৰত গৈ আৰু এয়া আমাৰ
দিনটো শেষৰ ভাগলৈ আহিছোঁ আৰু আমাৰ পিকনিকৰ সামৰণি এইদৰে ৰুটি ঘুগুনিৰে পৰিছে। খুবেই ভাল লাগিল ঠাইডোখৰলৈ আহি পেলাই আৰু আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে জনাইছোঁ ধন্যবাদ। এনেকৈ আগলৈও চাই থাকিব, কেনেকুৱা কমেণ্টত জনাব।